EGLM চেনেলৰ তৰফৰ পৰা লৈ আহিছো কিছুমান গুৰুত্বপূৰ্ণ শৰ্ট প্ৰশ্ন আৰু উত্তৰ। যিকোনো পৰীক্ষাত আহিবলগীয়া ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছো এইটো ভিডিঅ'। গতিকে ছাত্ৰ-ছাত্ৰীসকলে এই ভিডিঅ'টো অলপো স্কিপ নকৰিবা। বলক এতিয়া আমি প্ৰশ্ন আৰম্ভ কৰো। প্ৰথম প্ৰশ্ন, হকী খেলত এটা দলত কিমানজন খেলুৱৈ থাকে? A 8 জন, B 11 জন, C 9 জন আৰু D আছে 6 জন। শুদ্ধ আনসাৰটো হৈছে B 11 জন। হকী খেলত 11 জন প্লেয়াৰ থাকে। নেক্সট প্ৰশ্ন, চিৰ চেনেহী মোৰ বাহা জননী, এই গীতটোৰ ৰচক কোন আছিল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব C মিত্ৰদেৱ মহন্ত। মিত্ৰদেৱ মহন্তই চিৰ চেনেহী মোৰ বাহাদুৰণী কবিতাটো ৰচনা কৰিছিল। নেক্সট প্ৰশ্ন, অসমৰ আটাইতকৈ ওখ শৃংখটোৰ নাম কি? A দি আছে কাঞ্চনজংঘা, B দি আছে ডামকুপচু, C দি আছে লাইকে আৰু D দি আছে দেপীবাং। শুদ্ধ আনসাৰটো হৈছে C লাইকে। লাইকে হৈছে অসমৰ আটাইতকৈ ওখ শৃংগ। নেক্সট প্ৰশ্ন, সপ্ততীৰ্থ বুলি কোন ঠাইক কোৱা হয়? অপশ্যন A দি আছে বৰপেটা, B দি আছে ডিব্ৰুগড়, C দি আছে হাজো, D দি আছে তেজপুৰ। শুদ্ধ আনসাৰটো হৈছে C হাজো। নেক্সট প্ৰশ্ন, পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যন A দি আছে শোণিতপুৰ জিলা, B দি আছে নগাঁও জিলা, C দি আছে মৰিগাঁও জিলা, D দি আছে গোলাঘাট। পবিতৰা অৰণ্য C মৰিগাঁও জিলাত অৱস্থিত। নেক্সট প্ৰশ্ন, থাৰ্মোমিটাৰ আৱিষ্কাৰক কোন? কোনে থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰিছিল? শুদ্ধ আনসাৰটো দি আছে B গেলিলিঅ গেলিলিয়ে থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰিছিল। নেক্সট প্ৰশ্ন, মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? অপশ্যন A দি আছে 1911 চন, B দি আছে 1930 চন, C দি আছে 1921 চন আৰু D দি আছে 1942। শুদ্ধ আনসাৰটো হৈছে 1921 চন। 1921 চনত মহাত্মা গান্ধী অসমলৈ প্ৰথমবাৰৰ বাবে আহিছিল। নেক্সট প্ৰশ্ন, কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল? অপশ্যন A দি আছে 1253 চন, B দি আছে 1228 চন, C দি আছে 1256 চন আৰু D দি আছে 1153 চন। শুদ্ধ আনসাৰটো হৈছে অপশ্যন A 1253 চন। 1253 চনত চুকাফাই আহোম ৰাজ্যখন চৰাইদেউত স্থাপন কৰিছিল। নেক্সট প্ৰশ্ন, মিৰ্জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? A গদাধৰ সিংহ, B দি আছে জয়ধ্বজ সিংহ, C দি আছে শিৱসিংহ আৰু D দি আছে ৰাজেশ্বৰ সিংহ। শুদ্ধ আনসাৰটো হৈছে B জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহ ৰাজত্ব কালত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল। নেক্সট প্ৰশ্ন, বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? অপশ্যন A দি আছে 6, B দি আছে 9, C দি আছে 5 আৰু D দি আছে 11। শুদ্ধ আনসাৰটো আছে C 5। আকবৰ নামা কাৰ ৰচনা? আকবৰ নামা কোনে ৰচনা কৰিছিল? অপশ্যন A দি আছে বংকিম চন্দ্ৰ চেটাৰ্জী, B দি আছে কৌটিল্য, C দি আছে আব্দুল ফজল আৰু D দি আছে কালিদাস। শুদ্ধ আনসাৰটো দি আছে C আবুল ফজল। আবুল ফজলে আকবৰ নামা ৰচনা কৰিছিল। প্ৰশ্ন, অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? অপশ্যন A বোকেশ্বৰ বৰুৱা, B লাভলীনা গোহাঁই, C তালিমেৰণ আও আৰু D দি আছে ভূপেন হাজৰিকা। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে বোকেশ্বৰ বৰুৱা। নেক্সট প্ৰশ্ন, অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া খেলুৱৈ কোন? অপশ্যন A বোগেশ্বৰ বৰুৱা, B লাভলীনা বৰগোহাঁই, C দি আছে তালিমেৰণ আও আৰু D দি আছে হিমা দাস। শুদ্ধ আনসাৰটো হৈছে C তালিমেৰণ আও। নেক্সট প্ৰশ্ন, আইন বিষয়ত ডক্টৰেট লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন A ডক্টৰ জগদীশ মেধি, B আনন্দৰাম বৰুৱা, C বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু D দি আছে জগন্নাথ বৰুৱা। ইয়াৰ শুদ্ধ আনসাৰটো দি আছে A ডক্টৰ জগদীশ মেধি। নেক্সট প্ৰশ্ন, এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন A দীপক গগৈ, B দি আছে ৰঞ্জন শইকীয়া, C দি আছে তৰুণ শইকীয়া আৰু D দি আছে জয়ন্ত কলিতা। শুদ্ধ আনসাৰটো হৈছে C তৰুণ শইকীয়া। এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া আছিল তৰুণ শইকীয়া। নেক্সট প্ৰশ্ন, পদ্ম বিভূষণ লাভ কৰোতা প্ৰথম অসমীয়া কোন? অপশ্যন A প্ৰমল প্ৰভা দাস, D মথুৰা দাস আৰু C দি আছে অমিয় কুমাৰ দাস, D দি আছে ভূপেন হাজৰিকা। শুদ্ধ আনসাৰটো A কমল প্ৰভা দাস। নেক্সট প্ৰশ্ন, বাহা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? অপশ্যন A দি আছে খগেশ্বৰ তালুকদাৰ, B দি আছে মণিৰাম দেৱান, C দি আছে ৰঞ্জিত বৰপূজাৰী আৰু D দি আছে পিয়লি বৰুৱা। প্ৰশ্নটো হৈছে বাহা আন্দোলনৰ প্ৰথম শ্বহীদ কোন?
এই প্ৰশ্নটো আমি এৰি দিছো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। তোমালোকে এই প্ৰশ্নৰ শুদ্ধ আনচাৰটো কমেন্ট বক্সত লিখি দিবা। আজিৰ এই ভিডিঅ'টো এইখিনি আছিলে। লগ হ'ব নেক্সট ভিডিঅ'।